welcome back to my channel Jhumpa Singh আৰু আজিৰ ভিডিঅ'টো বহুত স্পেশাল হ'ব যেহেতু মই আজি মাইক্ৰো টিচিঙৰ ডেমো দিম এইটো ৰুমতে চাব পাৰিব সম্পূৰ্ণ ৰুম এখিনি ভৰ্তি হৈ থাকিব পিছত বেঞ্চখিনি টিচাৰ ষ্টুডেণ্টছ আমাৰ কলিগছ একেলগে পঢ়া গোটেইখিনি ভৰ্তি হৈ থাকিব সো অলপমান নাৰ্ভাছ প্লাছ কনফিডেন্স আছে বাৰু পাৰিম কিন্তু গোটেইখিনিতে ফিল আপ হ'ব তেতিয়া অলপ মাইক্ৰো টিচিঙত ফিল নাহে কাৰণ মাইক্ৰো টিচিঙত অনলি 5 to 7 students বা 10 students maximum বহিব পাৰে ন আৰু টিচাৰ্ছ থাকিব সো ইয়াতে বহুত অপোজিট হৈ আছে ইয়াতে 100+ ষ্টুডেণ্টছ আছে কিন্তু বহিব ধৰক 50+ ষ্টুডেণ্টছ বহিব সো অলপমান নাৰ্ভাছ আছে সো ভালে ভালে যাওক বুলি আশা কৰি আছোঁ ডেমো ক্লাছটো ইয়াতে দিম মোৰ এই ৰুমটো দেখুৱাই দিছোঁ এবাৰ এয়া এইটো ৰুম ইয়াতে মই বৰ্ডত লিখিম টপ অফ দ্য বৰ্ড ইয়াতে লিখিব লাগিব মই সাবজেক্টটোৰ নাম প্লাস ইয়াতে হ্যাং কৰিব পৰা স্পট আছে সেইটো দেখিছে গজাল এটা আছে এফালেও আছে ইয়াতে কবি পৰিচয় বুজাওঁতে কবিজনাৰ ফটো তাত আৰিব লাগিব বা কিবা এটা ডেমো যদি দিওঁ সেই ডেমোটোৰ পাঠটোৰ লগত সংগতি থকা পিকচাৰ এখন ইয়াত আৰি দিব পাৰিম সো আজি ইয়াতে কৰিম এইটো ডাষ্টাৰ ব্যৱহাৰ কৰিম চক আনিম এয়া মই আনিছোঁ চাব পাৰে কবিজনাৰ পৰিচয় মানে কবিজনাৰ চিত্ৰখন ইয়াতে আনিছোঁ আৰু বেগত আছে বাৰু লেসন প্লেনটো এয়া হৈছে অসমীয়াত পাঠ পৰিকল্পনা মই টপিকটো আসামিছতে লৈছোঁ আৰু যদি আপোনালোকে লেসন প্লেন বিচাৰে দেন মই আপোনালোকক দেখুৱাব পাৰিম কেনেকৈ বনাব লাগে ষ্টেপ বাই ষ্টেপ গোটেইখিনি প্ৰচেছ মই দেখুৱাই যাম আপোনালোকক ঠিক আছে এয়া আমাৰ কবিজনা আজি মই বুজাম অম্বিকাগিৰি ৰায় চৌধুৰীৰ এটি কবিতা ধৰ ঝাৰু ধৰ ভাই আৰু আপোনালোক নিশ্চয় পঢ়িছে ক্লাছ 10ত এয়া মোৰ এয়া লেসন প্লেন আজি এইটো সাবমিট কৰিম মোৰ কাৰণে ফাৰ্ষ্ট টাইম ন এইটো মাইক্ৰো টিচিং ডেমো দিম সো মোৰ অলপমান নাৰ্ভাছ হৈ আছে সো মই চেষ্টা কৰিম যাতে ক্লিপ এটা সৰু সুৰা হ'লে ল'ব পাৰোঁ কেনেকৈ পঢ়াইছোঁ আপোনালোকে জানিব পাৰিব carbon dioxide plus other gases. So, based on the temperature and the pressure of air, the atmospheres are divided into 5 thermal layers. Okay? The first one is troposphere, stratosphere, mesosphere, thermosphere, and exosphere. আৰু এয়া মই ডেমো দি চাইছিলোঁ মানে প্ৰেক্টিছ কৰি আছিলোঁ যেতিয়া কলেজত কোনো অহা নাছিলে আৰু মই যেতিয়া দিছোঁ ইমানেই বেছি বেয়া হৈছে যে মানে নিজে ৰেকৰ্ডিং কৰা নাই কোনো ৰেকৰ্ডিং কৰা নাই ভালেই কৰিছে আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ বহুত ভাগৰ লাগিছে গোটেই দিনটো ক্লাছ কৰি আৰু অকণমান ৰেষ্ট ল'ম এণ্ড গুড মৰ্ণিং এভৰিৱান দিছ ইজ দ্য নেক্সট ডে ফ্ৰম মাই গাৰ্ডেন হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল এগেইন মই আজি আছোঁ ঘৰত মই কলেজ যোৱা নাই বহুতে বেছি লেটকৈ আজি উঠিছোঁ ফেচ চাই অবভিয়াছলি আপোনালোকে অলপ গম পাইছে চাগে আৰু কথাটো হ'ল যে আমি আজি ফুৰিবলৈ যাম চ' তাৰ কাৰণে নেইল পেইণ্ট কি কয় নেইল পলিচ লগাব লাগিব ফেচটোৰো অৱস্থা নাই আৰু কাৰ লগত গৈ আছোঁ সেইবোৰ গোটেইখিনি দেখুৱাম মোৰ বাগিচাৰ ফুলখিনি দেখুৱাই দিছোঁ দেই ৰাইজ চাই ইমান ধুনীয়া ফুল মোৰ গা ধোৱা হৈ গ'ল মাথা ধুলোঁ গা ধুলোঁ আৰু মোৰ ড্ৰেছ আউটফিট এইটো টপ ভালকৈ দেখা নাপায় আৰু ভালকৈ দেখাম অলপ পাছত যোৱা কথা আছিল কিন্তু কি হ'ল লাষ্ট মোমেণ্টত আমাৰ ফ্ৰেণ্ডছখিনিয়ে কেঞ্চেল কৰিলে প্লেনটো চ' মই এতিয়া আকৌ এনেকৈ মই এছাইনমেণ্ট লিখিব লাগিব ভাগৰ লাগিছে মানে ভিডিঅ' ৰেকৰ্ড কৰি থকাৰ লগে লগে তাই মোক ফোনো কৰিছে দেৱানী তাই ৰ'ব মই ৰিচিভ কৰি কথাটো পাতি লওঁ আৰু ফাইনেলি আমি সকলোৱে কনফাৰেন্স কলত ডিছকাশ্যন কৰি আৰু ফিক্স কৰিলোঁ যে আজি যেনেকৈ নহওক আজি ফুৰিবলৈ যাম যিহেতু কলেজত যোৱা নাই সেইকাৰণে আমি আহি গ'লোঁ জোৰ পুখুৰী পাৰ্কলৈ উজান বজাৰত আছে আপোনালোকে আহিব পাৰে একদম নিয়াৰেষ্ট প্লেচ মানে উজান বজাৰত আৰু বহুতেই ধুনীয়াকৈ সজাইছে নিউলি কনষ্ট্ৰাক্টেড কৰিছে আৰু ইনগ্ৰেট কৰিছে আমাৰ CM ছাৰে এয়া বহুত ধুনীয়া ফুল আছে আৰু স্পেচটো বহুতেই বেছি ধুনীয়া ভিডিঅ' থ্ৰু দি গম পাইছে অলৰেডি আৰু ঠাইখিনি ইমানেই বেছি ধুনীয়া যে লগৰ কেইজনী অহাই নাই মই সোনকালে গৈ ৰখি আছোঁ কিন্তু মই মানে ভিডিঅ' নকৰাকৈ থাকিব পৰা নাই মানে বহুতেই বেছি ধুনীয়া জানেনে ইমান ধুনীয়া মানে আমি 4জন লগ পোৱাৰ পিছততো আৰম্ভ হ'লেই আৰু গেলাৰী ফুল হৈ গ'ল আমাৰ এয়া দেবা অজন্তা মেঘা মোৰ লগৰ আমি একেলগে B.Ed কলেজত পঢ়োঁ
চ' ঠাইখিনিত অলপ দেৰি টাইম স্পেণ্ড কৰি ফটো ভিডিঅ'জ ৰিলছ বনালোঁ বহুত সেইবোৰ ফটো ভিডিঅ' আপোনালোকে নিশ্চয় ইনষ্টাগ্ৰামত চাব পাৰিব আৰু আমি তাৰ পাছত ক্লাব 99ত গ'লোঁ কিবা এটা খাই লগালগ তাৰ পৰা গুচি আহিলোঁ চ' আজিৰ কাৰণে ইমানখিনিয়ে ব্লগটোত বাই বাই চি ইউ এগেইন